মিয়া 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 খালি মিয়া 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 হিন্দু হিন্দু মুছলিম মুছলিম কৰি থাকা। কিমান কৰিবা তোমালোকে অসমত? কৰি থাকাচোন। অসমখন আগলৈ কেনেকৈ বাঢ়ি যায় আৰু অসমখন কেনেকৈ আগলৈ যায়, এনেকৈ কৰিলে জানো অসমখন আগলৈ যাব? অসম ষ্টেটখন একদম পিছ পৰি আছে। হে, আপোনালোকে হিন্দু মুছলিম কৰি আছে, হে, আৰু আসাম ষ্টেটখন একদম তললৈ গৈ আছে। আপোনালোকে ভাবি চাইছে এবাৰ? আপোনালোকে ৰাজনীতি কৰি পেলাই একদম ধ্বংস কৰি পেলাইছে অসমখন। মিয়া মিয়া নাম কোনে দিছে? মিয়া কাক কৈ আছে আপোনালোকে? মিয়াতো অসমীয়া। আমি অসমীয়া, আমাৰ অসম। পঢ়িছোঁ নে নাই? পঢ়িছিলোঁ স্কুলত, আমাৰ অসম, আমি অসমীয়া। আজি আমি অসমীয়া মানুহ, মাতৃভাষা আমাৰ অসমীয়া। আমি বেংগলী কম, অসমীয়া কম, হিন্দী কম, ইংলিছ কম। কোনে বাধা দিব? কোনে মানা কৰিব? অসমীয়া নামটো কোনে দিছে? অসমীয়া নহয়, চৰি, মিয়া নামটো কোনে দিছে? আপোনালোকেহেন দিছে ৰাজনীতি কৰি পেলাই। ৰাজনীতি কৰি পেলাই একদম ধ্বংস কৰি দিলে আপোনালোকে। হিন্দু মুছলিম। ৰাজনীতি কৰিলে ভালকৈ কৰক আপোনালোকে। আৰু ৰাজনীতি কৰিলে ভালকৈ কৰক আপোনালোকে। আৰু ৰাজনীতিৰ ভিতৰত হিন্দু মুছলিম সোমাব নালাগে, ক'ব নালাগে। কিয় সোমাই ৰাজনীতিৰ ভিতৰত হিন্দু মুছলিম? আমি কেৰালাত আহিছোঁ, ভালদৰে কাম কৰিব খুজি আছোঁ। মানুহে কেনেকৈ ভাল মানুহ ক'ব, এনেকৈ ভাবি আছোঁ।